খবৰ আপোনালোকৰ আশা কৰোঁ চববিলাকে ভালে কুশলে আছে। আপোনালোকে মোৰ প্ৰথমটি ভিডিঅ'ত ইমান মৰম দিছে তাৰ বাবে অশেষ 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 ধন্যবাদ। তো মই আজি আপোনালোকক দেখাম আমাৰ ৰৌতাৰ মুকলি বিহু। তো আপোনালোকে চাই থাকক মোৰ লগত আৰু উপভোগ কৰক ৰৌতাৰ মুকলি বিহু। এতিয়া কি হ'ল আপোনাৰ বৰষুণ আহি গ'ল চাওক বৰষুণ আহি গ'ল বৰষুণ অহাৰ কাৰণে এনেকৈ চিয়াৰ মানে চিয়াৰ দাঙি আনিব লগা পৰিস্থিতি হৈ গ'ল তো চিয়াৰ দাঙি আনি মুকলি বিহু মানে তাৰ পৰা লৈ আহিব লগা হ'ল তো লৈ আহি কেনে আমি দেখাই আছোঁ আপোনালোকক ক'ত পাতব মুকলি বিহু এতিয়া মানে মঞ্চত পাতব লগা হ'ল। কণ্ঠশিল্পী ভাস্কৰ অপচুৱেল তো আপোনালোকক দেখাইছোঁ চাওক দাদা জনপ্ৰিয় কণ্ঠশিল্পী ভাস্কৰ অপচুৱেল দা আপোনালোকে পায়ে শেৱালি গান তেওঁৰ অতিকৈ জনপ্ৰিয় হৈছে 10 অতিক্ৰম কৰিছে তেওঁ গানত তো দেখা পাইছে আমাৰ দাদা তো ৰৌতাক তেওঁক মই দেখাই আছোঁ আপোনালোকে চাই থাকিব।